বনমালী নুঠিবা কদমে কদম সনকা ডালে ৰাম ৰাম তুমি ডাল উঠিলে জানো ভাগি কৰিলে
মাথাৰে মুকলি চলি এই সিপাৰৰ এপৰা ৰাধাই তাক দিয়া কেপাৰে কৰা হে প্ৰভু সমস্ত আপোনাৰ হাতলৈ জানে ৰাধা জীৱাত্মাই পৰমাত্মাক আহ্বান জনাইছে হে প্ৰভু তুমি যমুনাৰ কাষে নাও চপাই দিয়া আমি দধিচূড়া মথুৰা হাতত বিক্ৰয় কৰিব লাগে আৰু দধিচূড়া বিক্ৰয় কৰি যি অৰ্থ উপাৰ্জন হয় ইহলৈ আমাৰ নিত্য নৈমিত্তিক সামগ্ৰী ক্ৰয় কৰিব লাগে এহল জীৱাত্মাৰ আহ্বান ৰাধাৰূপী জীৱাত্মাই পৰমাত্মাক কৈছে বোলে কানায় কাষে চপাই দিয়া না কানায় কাষে চপাই দিয়া না তুমি যাব দুঃখ ভুকাই যাব বেলি তুমি যাব দুঃখ ভুকাই যাব বেলি তুমি যাব দুঃখ ভুকাই যাব বেলি তুমি যাব দুঃখ ভুকাই যাব ভাগিব মথুৰা কাষে চপাই দিয়া না কাষে চপাই দিয়া না কাষে চপাই দিয়া না Radhika